নমস্কাৰ স্বাগতম জনাইছো ই নিউজ এনিলৈ ষ্টুডিঅত মইনো লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত আই মাতৃৰ বাবে শহীদ হল আন এজন বীৰ জোৱান গুলিবিদ্ধ আৰক্ষী জোৱানজন মৃত্যুৰ সৈতে যুঁজি অৱশেষত শিলচৰ মেডিকেল কলেজত শিলচৰ মেডিকেল হাস্পতালত নিখাৰ ভাগত মৃত্যু খাবতি লয় আৰু ইয়াৰ লগে লগে 6 জনলৈ বৃদ্ধি হয় মৃত আৰক্ষী জনৰ সংখ্যা এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো অসম মিজোৰাম সীমান্তত যি সংঘৰ্ষ হৈছিল সীমা বিবাদক লৈ মিজোৰাম আগ্ৰাসনৰ পৰা অসম ভূমি সুৰক্ষিত কৰিবলৈ গৈ এনেদৰে মৃত্যু খাবতি লয় এই বীৰ শহীদজন আৰু তেওঁ হৈছে শ্যামা প্ৰসাদ দিছাত আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে শ্যামা প্ৰসাদ দিছাতে পুনৰ এজন শহীদ হয় অসম আৰক্ষীৰ বীৰ জোৱান মৃত আৰক্ষী জোৱানজন শ্যামা প্ৰসাদ দিছাত আৰু মিজোৰাম আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিল শ্যামা প্ৰসাদ দিছাত আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে এই আৰক্ষী জোৱানজনে আৰু চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যু খাবতি লৈছে শ্যামা প্ৰসাদ দিছাতে আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় আইচিইউত নিশা শেষ নিশ্বাস ত্যাগ কৰিছে 6 নং অসম আৰক্ষী বেটেলিয়নৰ কনিষ্ঠবল শ্যামা প্ৰসাদ দিছাতে পেটত গুলি লগা আৰক্ষী জোৱানজনক কালি নিশাৰ ভাগতে শিলচৰ মেডিকেল কলেজৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে জিএমচিএইচলৈ স্থানান্তৰ কৰাৰ বাবেও চেষ্টা কৰিছিল কিন্তু সেই চেষ্টা সম্ভৱপৰ নহল আৰু অৱশেষত এনেদৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়তে মৃত্যুৰ সৈতে যুঁজি হাৰ মানিছে শ্যামা প্ৰসাদ দিছাতে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী জোৱানগৰাকীৰ মৃত্যুৰ শোকৰ বাতৰি টুইটাৰ যোগেও সাদৰি কৰিছে আৰু উল্লেখ্য যে শ্যামা প্ৰসাদ দিছাতৰ মৃত্যুৰ লগে লগে অসম মিজোৰাম সীমান্তত যি আক্ৰমণ হৈছিল সেই আক্ৰমণত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱানৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে আৰু আৰক্ষী জোৱানগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ শ্বহীদ জোৱানগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আমি পুনৰ জনাই আছো ই নিউজ এনি দৰ্শকসকলক দেশ মাতৃৰ বাবে আই মাতৃৰ বাবে শ্বহীদ হৈছে আন এজন বীৰ জোৱান আৰু পুনৰ মৃত্যু খাবতি লৈছে আন এজন আৰক্ষী বিষয়াই আৰু মৃত আৰক্ষী জোৱানজন হৈছে শ্যামা প্ৰসাদ দিছাত আৰু মিজোৰাম আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিল শ্যামা প্ৰসাদ দিছাত আৰু অৱশেষত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিছে এই বীৰ জোৱানজনে আৰু কালি নিশাৰ ভাগত গুলিবিদ্ধ আৰক্ষী জোৱানজনে বিষত চটপটাই থাকি অৱশেষত মৃত্যু খাবতি লৈছে